গীতাত কোৱা হৈছে, তুমি নিষ্ঠাৰে তোমাৰ কৰ্তব্য পালন কৰি যোৱা, ফলাফল বিধাতাৰ হাতত এৰি দিয়া। আজি আপোনালোকক দেখুৱাম এখন বিশেষ কেলেণ্ডাৰ। মোৰ পিছপিনে চাই আছে এখন কেলেণ্ডাৰ। এইটো এটা ইছলামিক কেলেণ্ডাৰ হয়। যদিও ইছলামিক কেলেণ্ডাৰ, তদুপৰি ইয়াত ইংৰাজী 12 মাহ তাৰিখ, লগতে অসমীয়া মাহবোৰৰ তাৰিখ আৰু আমাৰ আৰবী মাহ, বিশেষকৈ আমাৰ মুছলিমসকলৰ কাৰণে ৰমজান মাহৰ যিটো সময়সূচী, ইফতাৰ বা চেহৰীৰ সময়সূচী ইয়াত উল্লেখ কৰা থাকে, যাৰ কাৰণে এই কেলেণ্ডাৰটো আমালোকৰ কাৰণে সুবিধাজনক হয়। কিন্তু এই কেলেণ্ডাৰৰ এটা বিশেষত্ব আছে, প্ৰতিটো পৃষ্ঠাতে কোৰাণ অথবা হাদিছৰ পৰা মুখ্য মুখ্য উক্তিবোৰ ইয়াত উল্লেখ কৰা থাকে। কিন্তু আচৰিত হ'বলগীয়া এটা কথা, ইয়াত গীতাৰ এটা শ্লোক দিয়া আছে যে তুমি নিষ্ঠাৰে তোমাৰ কৰ্তব্য পালন কৰি যোৱা, ফলাফল বিধাতাৰ হাতত এৰি দিয়া। হয়তো কোনোবাই আচৰিত হ'ব যে ইছলামিক কেলেণ্ডাৰ হোৱাৰ পিছতো গীতাৰ শ্লোক কিয় দিয়া হয়। আচলতে জ্ঞান আমি যিকোনো ঠাইৰ পৰা আহৰণ কৰিব পাৰোঁ, কাৰণ প্ৰতিটো ধৰ্মই ভাল ভাল কথা শিকায়, প্ৰতিটো ধৰ্মৰ নৈতিকতা শিকায়, প্ৰতিটো ধৰ্মই মানৱতাৰ শিক্ষা দিয়ে। গতিকে ইয়াত কোনো ভেদভাৱৰ প্ৰশ্ন নাহে, আমি যিকোনো ঠাইৰ পৰাই জ্ঞান আহৰণ কৰিব পাৰোঁ।